সিংহ আৰু নাপিতৰ সাধু। এসময়ত এখন হাবিত এটা সিংহই বাস কৰিছিল। এদিন সিংহটোৰ মূৰটো বৰকৈ খজুৱাবলৈ ধৰিলে। মূৰটো ইমান খজুৱাইছে, কি যে কৰোঁ। মইচোন নাপিতৰ ওচৰলৈকে যাব পাৰোঁ। কথামতেই সিংহ গৈ নাপিতৰ ওচৰ পালেগৈ। নাপিত কাই, মোৰ চুলিবোৰ ভালদৰে কাটি দিয়াচোন। ঠিক আছে বাৰু, তুমি লৰচৰ নকৰিবা, ভালদৰে বহি থাকা। এইদৰে নাপিতে চুলি মিলাওঁতে মিলাওঁতে সিংহটো টকলা হৈ পৰিলে। এয়া তুমি কি কৰিলা? মইচোন টপা হৈ পৰিলোঁ। আৰে, তুমিয়েচোন কাটিবলৈ দিছিলা। আজি তোক মই শুদাই নেৰোঁ। নাপিতটো ভয়তে গছত উঠিলত সিংহটো হাবিলৈ গুচি গ'ল। হাবিত বাকী জন্তুবোৰেও সিংহক দেখি হাঁহিবলৈ ধৰিলে। এয়া তোমাৰ কি হ'ল? তোমাক দেখি বৰ বেয়া লাগিছে দেই।